বন্ধুসকল কি খবৰ আশা কৰিছোঁ সকলো ভালেই আছে মই একচুৱেলি আজি এতিয়া ধুনক লগ কৰিবলৈ গৈ আছোঁ তাৰ আগতে আপোনালোকক কৈ দিওঁ যে আজি 30 ব্লগছ ডে 2 চেষ্টা কৰিছোঁ প্ৰথমতে ৰাতিপুৱা শুই এনেকুৱা লাগিলে আমি এই চেলেঞ্জটো যে কিয় যে ল'লোঁ মানে কণ্টেণ্ট ক্ৰিয়েট কৰাটো একচুৱেলি মানে ইমান হাৰ্ড বুলি ভবা নাছিলোঁ চ' চাওঁ চেষ্টা কৰোঁ হয় নাই প্ৰথমতে আপোনাক এটা বস্তু দেখাই লৈছোঁ বস্তুটো হ'ল এইটো মোৰ ট্ৰাইপডটো য'ত মই মোৰ মোবাইলটো মাউণ্ট কৰি পেলাই মই হেৰি কৰোঁ মেছেজ আহিছে কিবা মানে ব্লগিং কৰোঁ চ' এইটোৰ অৱস্থা দেখিছেনে এইটো তাৰেদি বান্ধি পেলাই চলি আছিলোঁ আজি কি হ'ল এইডালো ভাঙি থাকিলে য'চতে এইডালো তাৰেদি বান্ধি ল'লোঁ কিন্তু এইডাল ইমান ভালকৈ বান্ধা হোৱা নাই চ' আজি এইডালত লগাই দিয়কচোন কৰিবলৈ অলপ লাজ চাজো লাগে তাৰেদি বান্ধা ট্ৰাইপড কিন্তু চেষ্টা কৰিম এডাল দিয়ে কাম চলাবলৈ চ' তাৰ আগতে আজি চেষ্টা কৰিম স্কুটি চলাই ব্লগ কৰে যেনেকৈ মুম্বাইৰ কাৰণে নিখিলে কৰে অভিয়াছলি মই ভিতৰে যাম নেশ্যনেল হাইৱেটো চলাব নোৱাৰোঁ এনেকৈ নহ'লে মানুহে পাগলা বুলি ক'ব এই ট্ৰাইপডটো দি দিওঁ ইয়াতে ডিগিত বাপৰে এখন দেউতাৰ স্কুটি কিবা কিবি ধেৰ থোৱা আছে লাগি চ' এয়া এহাতেৰে স্কুটি এহাতেৰে ব্লগিং চেষ্টা কৰিছোঁ বাপৰে বাপ আৰ্টিক চ' মই একচুৱেলি ধুনৰ পাৰ্লাৰলৈ গৈ আছোঁ চেষ্টা কৰিম ধুনতকৈ আগতে তাত পাব লাগে কাৰণ সি ঘৰলৈ গৈছে মুখ্যমন্ত্ৰী এটা কথা গম পোৱা গ'ল যে আমি মুম্বাইকাৰ নিখিল হ'ব নোৱাৰোঁ এহাতেৰে স্কুটি আৰু এহাতেৰে ব্লগ সেইটো হ'বই নোৱাৰে এতিয়া গাড়ী এখন আহি আছে মোৰ বিৰাট ভয় লাগিছে বিৰাট মুম্বাইকাৰ নিখিল বাট হ'লেও চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে এইটো ঘৰত প্লিজ ট্ৰাই নকৰিব দেই একদম ট্ৰাই নকৰিব ইটছ ভেৰি ডেঞ্জাৰাছ মই ঘৰৰ ভিতৰে ৰাস্তা দি আহিছোঁ এইখন এতিয়া চুলি নাকাটে নাকাটো আজি আপোনালোকে কাটিম তুমি যিদিনাখন হেৰি কৰিবা সেইদিনাখনে কাটিম যিয়ে কৰি আপোনাৰ ফোন মাৰিছোঁ এই আমি পাই গ'লোহি ধনৰ দোকানত মই এহাতেৰে আজি ব্লগিং কৰি আহি আছিলোঁ জানা এহাতেৰে স্কুটি এহাতেৰে ব্লগিং কৰিবলৈ গৈছিলোঁ অলপতে মৰি যাবা মৰি যাবা বুলি নকবা 30 ব্লগ চেলেঞ্জ আমি আৰম্ভ কৰিছোঁ এইটো কমপ্লিট কৰিবই লাগিব ইয়াৰ নেক্সট ভিডিঅ'ত একচুৱেলি ধুনৰ মানে সেই স্থানটো দেখিলে ধুনক অকণমান আপছেট হৈ গ'ল এই কেলে দিলা তুমি এই শ্বটটো মই বোলো চোৱা তুমি শুনা এনেই দেখাই আছিলি সঁচাকৈ দিলে মই মিছা বুলি দিব বুলি আছিলোঁ কিন্তু দি দিলে নহয় মানে মেইন কথাটো হ'ল যে তুমি প্ৰথমটো কৰোঁতে তুমি ষ্ট্ৰাগল কৰিলা মানে তুমি প্ৰেক্টিচ আউট অফ প্ৰেক্টিচ মই কৈ আছোঁ ভিডিঅ'ত যে আউট অফ প্ৰেক্টিচ আছে প্ৰথমটো তুমি ষ্ট্ৰাগল কৰা তাৰ পিছৰকেইটা ইমান ধুনীয়া হৈছে তুমি বেয়াটোৱে দেখিছা ভালটো দেখা নাই মই বুলি ক'লো তাৰপিছতে কৈছে আচ্ছা বুজিছোঁ আচ্ছা ভালকৈ কৰি এদিন মানে কি আমি ATM লৈ যেতিয়া আমি ৰাইডত যাম তেতিয়াতো ৰাস্তাত এনেকৈ বাইক লৈ যাম হয় আজি এডভাৰটাইজ এটা দেখিছিলোঁ হা আগফালৰ তোমাৰ সেই মানে চকাটোত যে এই যে তোমাৰ ট্ৰেফিকে যে লগাই দিয়ে যে ক্লেমটো যে চকাটো ক্লেমটো লগাই দিলে সি কি কৰিলে আগ চকাটো উঠাই দিলে আৰু গোটেই ঘৰলৈকে সি তেনেকৈ দাঙিয়ে গৈ আছে চ' আমি এতিয়া ধুনৰ পাৰ্লাৰত আছোঁ কিন্তু আজি পাৰ্লাৰটো আমি একদম ৰিভিল নকৰোঁ কাৰণ কাম চলি আছে মানে অকণমান ডেক'ৰেশ্যন চলি আছে আৰু প্লাছ তাৰমানে বিভিন্ন ধৰণৰ ডিজাইন মানে এইবোৰ কিবা কিবি ৱালত যে আঁকে চাকে কিবা কিবি তেনেকুৱা ধৰণৰ কিবা কিবি কাম চলি আছে চ' আজি আমি পাৰ্লাৰটো ৰিভিল নকৰোঁ আজি আমি এফালে যাম অকণমান দেৰি পাছত যিহেতু আমাৰ ধুন আমাৰ এই পাৰ্লাৰৰ মালিকৰো তাৰমানে মালিকৰ মানে কাৰণ থাকে সেইটো কাৰণে মই অলপ বহিম চিল ইয়াতে কৰিম ভাত খোৱা তুমি ভাত খোৱা নোখোৱা একেই হৈ গৈছে খালি দিমাগত খালি ব্লগ আমি এতিয়া আমাৰ যাত্ৰাৰ অভিমুখে আমি ষ্টাৰ্ট দিছোঁ আমি মানে গৈয়ে আছোঁ গৈ নোপোৱা যাওঁ এনিৱে আমি একচুৱেলি আমাৰ এই অঞ্চলটোৰ চবতকৈ ডাঙৰ নামঘৰটো আমি চাবলৈ গৈ আছোঁ বহুত ডাঙৰ বৃহৎ নামঘৰ এটা বনাইছে এই নামঘৰটো আপোনাৰ নাহৰজানত আছে নাহৰজানৰ পৰা যাব লাগে কিন্তু আমি এটা শ্বৰ্টকাট দি গৈ আছোঁ কাৰণ আমি এনেকৈ ব্লগিং কৰি যাব লাগিব টাউনত যদি এনেকৈ যদি আমি ব্লগিং কৰি যাওঁ নহ'লে মানুহে পগলা বুলি ক'ব আৰু মই জানো মোক আজি পূৰা মক্কেল লাগিছে পেণ্টাত লগোৱাৰ কাৰণে বাট উপায় নাই চেম্পু কৰিলে মানে চুলিখিনি ইফালে হৈ থাকে চ' এটা জেগাত মানে যাতে থাকক তাৰমানে সেইটো কাৰণে ব'লক দেখুৱাই আছোঁ আপোনালোকক সেই দস্ত
এয়া আমি পাই গ'লোহি নামঘৰ, বিৰাট ধুনীয়া নামঘৰ। আমাৰ দাদাসকলে কাম কৰি আছে ধুনীয়াকে। চবে হাই হাই দি দিয়ক, হাই হাই। আমাৰ জ্যোতিপুৰ বৰনামঘৰৰ ককা ৰেকৰ্ডিং কৰি আছো আপোনাক দেই। ককা কিমান দিন হ'ল আপোনাৰ ইয়াত থকা? 5 বছৰ হৈ গ'ল ন? ইয়াতে আছে আপোনাৰ এনেই ঘৰ ক'ত? ঘৰ আছিলে মোৰ আগত মানে ককাহঁতৰ দিনত ইয়াই, কিন্তু দেউতাহঁতৰ দিনত সেই লখিমপুৰত মানে হেৰি কৰিছে। আচ্ছা, তাৰপৰা মোৰ মনে নামানিলে মই ইয়ালৈ গুচি আহিলে নেকি? এনে কোৱা হয় যে এই নামঘৰটো তাৰমানে বিৰাট শক্তিশালী, মানে নামঘৰটোত কিবা বিৰাট মানে হেনো কিবা খুজিলে হেনো পায়, মানে সকলোৱে কৈ থাকে। বিৰাট ধুনীয়া এটা পৰিৱেশ, মোৰ মনটো বিৰাট ভাল লাগি গ'ল। মই সেইটো কাৰণে ভাবিলোঁ আপোনাৰ লগতে অকণমান কথা পাতোঁ তাৰ ঐতিহ্য নিচিনা লাগে। ঠিক আছে দিয়ক ককা। আয়ুষ্মান সদায় ঈশ্বৰ দিব। এই নামঘৰত সেৱা চেৱা কৰিলোঁ, অকণমান মনটো একদম বিৰাট ধুনীয়া লাগি গ'ল, ভাল লাগি গ'ল, ধুনীয়াও কৰিলে। এই নামঘৰটো হ'ল আপোনাৰ জ্যোতিপুৰ বৰনামঘৰ বুলি কয়। বোকাখাতৰ নাহৰজান তিনিআলি দিও আপোনালোকে আহিব পাৰে। বিৰাট ধুনীয়া পৰিৱেশ, এটা বহুত শান্তি পৰিৱেশ। নামঘৰলৈ আহিলে এনেও মন চন ভাল লাগি যায়। মন চন যদি বেয়া লাগি থাকে ইয়ালৈ আপোনালোকে আহক, সেৱা জনাওক, সঁচাই আপোনাৰ মনটো বিৰাট ভাল লাগিব। বিৰাট ধুনীয়া পৰিৱেশ। তাতে ককা এজনক লগ পালোঁ, ককাৰ লগত কথা পাতিলোঁ অকণমান দেৰি। ককাজনে ক'লে যে ইয়াতে মানুহ আহি থাকে, বিৰাট দূৰণিৰ পৰা মানুহ আহে ইয়াতে সেৱা কৰিবলৈ। আৰু আপোনালোকক এটা বস্তু দেখাওঁ, ইয়াতে আপোনাৰ প্ৰতিটো খুঁটাত এনেকৈ ৰঙা কাপোৰত বিৰাট ধুনীয়াকৈ কৃষ্ণ হৰি ৰাম, ওম কৃষ্ণ হৰি ৰাম লিখা আছে। আৰু আপোনাৰ কৃষ্ণ আৰ্ট কৰিছে, এইটো ৱাটাৰ কালাৰ দি আৰ্ট কৰি পেলাই ইয়াত বিৰাট ধুনীয়াকৈ সজাই থৈছে। প্ৰতিটো খুঁটাতে, সেইটো খুঁটাত আপোনাৰ ফুল আঁকা আছে, সেইটো খুঁটাত ফুল আঁকা আছে। তাৰপিছত আপোনাৰ সেইটো খুঁটাত বিৰাট ধুনীয়া ধুনীয়া আৰ্ট আছে, দেখাই আছোঁ। ভাল লাগিলে, বহুত ভাল লাগিছে সঁচাকৈ। মানে মনটো বেয়া লাগি আছিলে কিবা এটা, বহুত ভাল লাগিল, মানে কিবা একদম পজিটিভ ফিল এটা আহি গ'ল, নাজানো কিয় বাৰু। এনিৱেজ, চ' আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে, নিশ্চয় ভাল পাইছে, নিশ্চয় ভাল পাইছে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু খুৰা খুৰী, পেহা পেহী, মহা মাহী, বৰ্তা বৰমা সকলোকে ছাবস্ক্ৰাইব কৰাব। কৰিব দেই। বাই বাই, দাদা। আজি কি হ'লে মই মানে ভাবিছিলোঁ আজি যে ৰাতিপুৱা তাৰমানে মই হেৰি কৰিম, এইটো কি বুলি কয়, শুই উঠি তাৰমানে এনেকৈ শুই উঠা, এনেকৈ চকুটো মেলা, এনেকৈ ব্লগ কৰিম বুলি ভাবিলোঁ। মায়ে যিখন গালি দিলে লাগিছেনে, মক্কেল এই বোকাহাটৰ এটা মক্কেল নিচিনা লাগিছে আৰু। বাইদেউ মোৰ মানে একচুৱেলি মানে চুলিখিনি আজি চেম্পু কৰিছিলোঁ, চ' সেইটো কাৰণে চুলিখিনি পূৰা এনেকৈ পৰি আছিলে। চ' মই আমাৰ সেই অংকুৰ ষ্ট'ৰ, বাইদেউ এইখন অংকুৰ ষ্ট'ৰ, ইয়াৰ পৰাই কিনিছিলোঁ মই দেই। সেইখন অংকুৰ ষ্ট'ৰ হয়, সেই অংকুৰ ষ্ট'ৰৰ পৰা 20 টকাত এইডাল হেয়াৰ বেণ্ডডাল, এইডাল 20 টকাত কিনি আনিলোঁ।